हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल और आज जाई आसो आमी बेलतला जयनगर शिक्षक दिवस हिसाबे आमी साৰৰ ওচৰত গৈ আছো মোৰ লগত মঞ্জিতো আছে বাৰু এইটো ৰুমত নাই আমি এতিয়া যাম আৰু এটা কথা তাৰ আগত মই এটা মঞ্জিতৰ এটা ৰহস্যজনক কথা এটা কৈ আছো মই এইটো দেখছি নেকি ফেয়াৰ হ্যান্ডসাম এইটো ঘুৰি ঘুৰি দুটো তিনটা চারটা মান শেষ কৰিলে কিন্তু এটা গাৰ্লফ্ৰেণ্ড বৰ্তমান হ'লে এনেকুৱা কোনোবা খালী আছা নেকি মোক কমেণ্ট কৰিলে হ'ল মই তাক জনাই দিম এই বস্তুটো বেচাৰা সৰু হ'ব পাৰে কিন্তু ঘূৰি আছে ইয়াত ভাবছি কিজানি মই ঠগ হ'ম এটা ছোৱালী পটু বেচাৰা ঠগ আছে কি কাৰণ বা আপি নপতে গম নাপাওঁ তাক মই দেখি আছোঁ এইটো মোক সুধি আছিল মই তাক কি বেলেগ ৰুমত গৈছি মই তাক দেখাই আছোঁ এইটো এটা আৰু গাইছ আৰু আমি আহি পালোঁ ব্ৰিজৰ ওচৰতে আছোঁ আৰু ৰখি আছোঁ কাশ্যপক তাকতো সদায় ৰখিয়ে ৰাখিব লাগে বেলেগ একো কাম নাই ই আছে ফোন কৰি কিমান বা পাইছে সেইটোতো গম নাপাওঁ ই ফোন কৰি আছে এই ফোন ধৰছিনে নাই নাই হেৰিটো গাইছ ফোন চোন ধৰা নাই বোলে ক'ত আছে গম নাপাওঁ এইফালে ৰ'দ দি আছে তামাম ৰখি আছোঁ আৰু উপায় নাই গাইছ আমি ৰখি আছোঁ কাশ্যপক এই আগাথুৰি পাওঁ বুলি কৈছে আগাথুৰিৰ পৰা আহিব আগাথুৰিৰ পৰা একেলগে মোটামুটি 5-6 কিলোমিটাৰ হ'ব তাকে আৰু আগাথুৰি পোৱা নাই চাগে তথাপিও আগাথুৰিৰ পৰা 5 কিলোমিটাৰ হ'লে 10-15 মিনিটত আহি পাব আৰু ইফালে ই ক'ত গ'লোঁ তই বহিছিলি দেখো মোৰে ক'বলৈ হাত দি হে এফালে আপি নাপত দুখ ইফালে কাশ্যপ নহয় দুখ চব দুখ আগত ধৰিছি তাৰ এই হাঁহিমাত দিছোন আৰু গাইজ মই এটা বস্তু দেখি আছোঁ কি গাড়ীটো কোনোবা আহিলি হ'ল একবাৰ মাত দে একবাৰ কিবা কৰে হিচাপ নাই কি আৰু এইফালে ৰখোতে কৈছিলোঁ ই ৰখি ৰখি অৱস্থা বেয়া আৰু আহি পাইছি একদিন যদি ৰখিব লাগে একদিন এৰি থৈ যাব লাগিব এইটোতো আছেই আৰু মানে কি ক'ম নমস্কাৰ গাইছ আজি তামাম ভাল লগা আছি এই হেণ্ডচাম না আমি হেণ্ডচাম মানুহ মই ফেন হেণ্ডচাম গোৱা আপি এটা বৰ্তমান উৰলি হে দি এই ট্ৰাকত আহিবা তোক চুমো দি এই ট্ৰাকত আহিবা তোক বাই বাই লাইফ বলো গাইছ আৰু এতিয়া আমি আহি পালোঁ বেলতলা জয়নগৰ ছাৰৰ ষ্টুডিঅ' পামেই আৰু অলপ আছে বেছি নাই আৰু 1 কিলোমিটাৰমান আছে ক'তলা আৰু আমি ছাৰৰ ষ্টুডিঅ'ৰ পৰা আহি এতিয়া বৰ্তমান দাদাজনক লগ কৰাৰ কাৰণে 6 মাইল আহি আছোঁ এইফালে মই এতিয়া বৰ্তমান যাম 6 মাইল দাদাজনে আমাক লোকেশ্যন পঠাইছিল আৰু লোকেশ্যন মতে আহি আছোঁ নাজানো কি এফালে আমি আহি আছোঁ লোকেশ্যন মতে বৰ্তমান চাই লওঁ কি পাওঁ লগ পাওঁ নে নাপাওঁ আৰু আমি দাদাটোক লগ কৰি ডাইৰেক্ট আহি গ'লোঁ ফেঞ্চি এতিয়া লগ আৰু গাইছ আমি আছোঁ ভৰলুৰ ওচৰতে আৰু কাছ ভাত গৈছে এলবাম আনিবৰ কাৰণে সিহঁতে ভাঙা ঘৰৰ ওচৰত গেলি গৈছে দাদাজন আহিব দিবৰ কাৰণে ভাঙা ঘৰ গেলি তাৰপিছত সিহঁতে ভাঙা ঘৰৰ পৰা লৈ আহি আছে আৰু আমি এফালে মালিগাঁও ব্ৰিজ পাম আৰু এতিয়া আমি বৰ্তমান পালোঁ মালিগাঁও ব্ৰিজ এই মালিগাঁও ব্ৰিজ
আৰু আমি আহি পালোঁ বৰ্তমান চেকপোষ্ট আমাৰ ইহঁতকে ৰখতে দেৰি হৈ গৈছে আমাৰ আৰু এলবা মান বেগ গৈছে ইমান দেৰি কৰা দাদাই আমাক ৰাস্তাই ভুল কৰি দিছে অঁ দাদেৰে ভুল কৰিছি ৰে অঁ দাদেৰে ভুল মই একলাই ভুল কৰিব পাৰোঁ ন ইও আছে অঁ স্কুটি কেনেকৈ চলাইছা তুমি কাকো দিছোন একাপ চাহ খাই লওঁ গৰম গৰম বজাৰ চজাৰ কৰি লওঁ চাউল নাস্তা আজি আছিল শিক্ষক দিৱস আৰু ছাৰৰ ওচৰত যায় ছাৰে আমাক আকৌ গিফ্ট দিছে দেখাই চব আনবক্সিং কৰি বলেই নাই নেকি নাই মোৰ অঁ গেছো কাপ বছ আছে ইয়াতে সেইটো ভাল লাগছে আছো গাইছ আৰু আমাৰ ঘৰত চলি আছে আজি খানা এটা আৰু খানাটো হ'ল আজি 5 তাৰিখ 12টাৰ পিছত মোৰ বাৰ্থডে 6 তাৰিখে মানে মোৰ বাৰ্থডে আৰু লগৰকেইটাক মাতিছোঁ চাই লওঁ এতিয়া লগৰকেইটা আহিছে আৰু তাৰপিছত এতিয়া খানাটো খাম ইয়াতে কোনো নাই মইতো অকলে আছোঁ মই দেখাই আছোঁ যি মন্ত্ৰটো বুজিও নাপাওঁ জলুৱে ক'ব লাগিব মমকেইটা লৈ দি দছ